নমস্কাৰ অন্য দিনৰ দৰে আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। তো যদি আপোনালোকে এইটো চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে এটা লাইক কৰি দিয়ক। এতিয়া আমি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপুনি লোকেল কুকুৰা বা আৰএয়াৰ কুকুৰা পালন কৰিব বিচাৰিছে তেন্তে আপুনি কুকুৰা পালন পদ্ধতি সম্পৰ্কে জানিব লাগিব। যদি আপুনি নাজানে আপুনি ব্যৱসায়ত বহিব লাগিব। গ্ৰাম্য অঞ্চলৰ প্ৰায় সংখ্যক মানুহৰ ঘৰতে কম বেছি পৰিমাণে থলুৱা কুকুৰা বা কুকুৰা পালন কৰা দেখা যায়। কৃষকসকলে খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ ৰখাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰে। অৰ্থনৈতিক আৰু সামাজিক বিকাশত কুকুৰাৰ গুৰুত্ব থলুৱা কুকুৰা পালন নিবনুৱা যুৱক যুৱতী, ভূমিহীন কৃষক আৰু দৰিদ্ৰ গ্ৰাম্য মহিলাৰ বাবে স্ব-নিযুক্তিৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। দেশৰ ভালেসংখ্যক লোক পুষ্টিৰ সমস্যাত ভুগি আছে। কুকুৰা আৰু কণী হৈছে উচ্চ মানদণ্ডৰ মাংসৰ উৎস। মাংস আৰু কণীৰ জৰিয়তে মাংসৰ অভাৱ পূৰণ কৰি এই সমস্যাটো সমাধান কৰিব পাৰি। সম্পূৰ্ণ কথাখিনি আমি ডিছকাছ কৰিম, আলোচনা কৰিম। কিন্তু আজি এইটো মোৰ আৰএয়াৰ কুকুৰাৰ যিটো ফাৰ্ম আছে সেই ফাৰ্মত আপোনালোকে দেখিব পাইছে 100ৰো অধিক আছে, মানে 110টামান আৰএয়াৰ কুকুৰা আছে। তো সিহঁতৰ বয়স আজিৰ পৰা 3 মাহ 12 দিন। তো আপোনালোকে চাবই পাৰিছে সিহঁতক আহাৰ আমি কি দিওঁ। সিহঁতক খাদ্য হিচাপে আমি চাউল, যিবিলাক আমাৰ কণ্ট্ৰল গ্ৰাম্য অঞ্চল কণ্ট্ৰলত চাউল দিয়ে সেইখিনি আমি চাউলখিনি দিওঁ। ডিলাৰৰ পৰা চাউলখিনি দিওঁ, কম দামত লৈ পিনে আমি দি দিওঁ। আৰু বাহিৰা ঘাঁহ এৰি দিওঁ, আমাৰ ইমান খৰচ নহয়। তো আজি আমি মোটামুটি 20টামান ধৰি পিনি আমি বেপাৰীক দিম। অলৰেডি পাইকাৰ আহিছে, আমি সিহঁতৰ লগত কথা পাতিছোঁ। আজি সিহঁতক আমি বিক্ৰী কৰিম। সেইকাৰণে অকণমান খুৱাই বুৱাই সিহঁতক লৈ যাম, কাৰণ অকণমান খোৱালে সিহঁতৰ ওজনটোও বাঢ়িব। আৰু এইটো আমি লৈ আহিছিলোঁ ফকিৰা গ্ৰামৰ পৰা, তাৰ পৰা আজি ইমান দূৰ লৈ আগবাঢ়িছে। এতিয়া ভাবিলোঁ ঠাইটো যিহেতু অকণমান সৰু, সেইকাৰণে কি কৰিলোঁ আমি যে কেইটামান আমাৰ কুকুৰা বিক্ৰী কৰি দিওঁ, আৰু বিক্ৰী দিয়াৰ পিছত আৰু কেইটামান সৰু সৰু পোৱালি আমি ভৰাম, আৰু যিখিনি থাকিব সেইখিনি আমি কণীৰ কাৰণে ৰাখি দিম। তো আপোনালোকে চাবই পাৰিছে ইয়াক মেডিচিনৰ ক্ষেত্ৰত আমি সিহঁতক টেট্ৰাচাইক্লিন খুৱাইছিলোঁ আৰু ভিমবেল খুৱাইছিলোঁ। তো বাকী আপোনালোকে চাবই পাৰিছে যে যিটো গ্ৰথ আছিল সেইটো গ্ৰথটো কেনেকুৱা হৈছে। যে গোটেইখিনি বৰ্তমান অৱস্থাত 1 কিলো পাৰ হৈছে। তো আপোনালোকে চাইছে